মোৰ লগত আছে অসমৰ সকলো জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত গোহাঁই আৰু তেখেতৰ পৰা জানিম ইটাখুলি গাঁৱলৈ আহি তেওঁৰ অনুভৱ কেনেকুৱা। মই মানে আচলতে ইটাখুলিলৈ আজি 12-13 বছৰমানৰ পাছত আহিছোঁ। খুব ধুনীয়া জেগা, খুব মৰম লগা জেগা, আহি ভালেই লাগিছে এতিয়ালৈকে। পাছত দেখা যাব কি হ'ব। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমাৰ গাঁৱতে আছে ফাংচন আৰু ফাংচনৰ আজি প্ৰথম দিনটো তো ষ্টাৰ্ট হৈ গ'ল। এতিয়া সময় হ'ল আহৈ মানে অলপ কাৰ্যসূচীখন ডাঙৰ আছে। আজি আপোনাৰ বৰ বিহুৱতী মৌকুঁৱৰী লগতে সৃষ্টিমূলক নৃত্য এনেকৈ ঢোল বাদন এনেকৈ বহুতখিনি আছে। তো সেইকাৰণে এতিয়াৰ পৰা ষ্টাৰ্ট দি দিছে। মই গান গাম বুলি ভাবিছোঁ, মানে এটা প্ৰদৰ্শনী হিচাপে গাম বুলি ভাবিছোঁ আৰু লগত কল্পজ্যোতি দাস মানে ভিডিঅ'ত ওলাই থাকে দেখেই আপোনালোকে, তো সিও গাব। তো চাওঁ মানে কাৰ্যসূচীখন যথেষ্ট ডাঙৰ ন, তাৰ মাজতে কিবা এটা কৰিম বুলি কৈছে। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো গাইছ আমি অকণমান দেৰি পিছতে গান গাম, মানে ঘোষণা কৰিলে তেওঁলোকে। এয়া কল্পজ্যোতি মোৰ লগত আছে। এয়া কেনেকুৱা লাগিছে আজি মনটো? মজা লাগিছে, কিন্তু মানে একেবাৰে শেষলৈ পৰিলেতো এতিয়া সময় এটা হ'বলৈ হ'ল। তো মানুহবোৰ অলপ গৈছেগৈ আৰু গোটেইখিনি অলপ সহ থকালে ভাল লাগিলে। হ'লেও মানুহ আছে, কিন্তু মানে যেনেকুৱাকৈ আছিলে মানে ফাৰ্ষ্টতে তেনেকুৱাকৈ নাই আৰু। তো সেনেকৈ গাব লাগিব, উপায় নাই। আজি গাব নোৱাৰিলোঁ, মানে সৃষ্টিমূলক প্ৰতিযোগী বহুত মানে হৈ গ'ল। আপোনাৰ 50জনী মানে দিছে আৰু, তো সেইকাৰণে গাবই নোৱাৰিলোঁ। টাইমো হৈ গ'ল 3-3:30 বাজি গ'ল আৰু মানুহ গ'লগৈ। তো কাইলৈ ৰাতিপুৱা মানে আগবেলা পৰত দিব আৰু চাই লওঁ কি হয়। মনটো কিন্তু বহুত বেয়া লাগিছে আজি। বেয়া লাগিছে ৰে, মানে ভাবিছিলোঁ মানে 1টা বজাত উঠিম বুলি ভাবিছিলোঁ, কিন্তু নেপালোঁ। একো নাই বাৰু, যি হয় ভালৰ কাৰণে হয়, একো নাই। তো কাইলৈ কৈছে মানে এইবোৰ ষ্টাৰ্ট নোহোৱা আগতে আপোনাৰ গধূলি সময়তে খুৱাম বুলি কৈছে। তো কি কৈছে চাই লওঁ মানে। আৰু ঠিক আছে, আপোনাক কাইলৈ লগ পাই আছোঁ।
দিগন্ত গোহাঁই আজি ছিংগাৰ আহিব, তো আপোনালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গাইজ মোৰ লগত আছে ঋত্বিক, ইয়াৰ চেনেল এটা আছে ঋত্বিক দে ব্লগ, আৰু এখেতৰ নাম আছে অসমীয়া অংকুৰ। তো এখেতলোকৰ চেনেলটো মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, আপোনালোকে গৈ চাব আৰু লাইক ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ' ভাল পায়। গাইজ কণ্ঠশিল্পী দিগন্ত গোহাঁই ইতিমধ্যে আহি পাইছেহি আমাৰ ইটাখুলি, আৰু খন্তেক পাছতে উঠিব ষ্টেজত, আৰু আপোনালোকে শেষলৈকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। মোৰ লগত আছে অসমৰ সকলো জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত গোহাঁই, আৰু তেখেতৰ পৰা জানিম ইটাখুলি গাঁৱলৈ আহি তেওঁৰ অনুভৱ কেনেকুৱা। মই মানে আচলতে ইটাখুলিলে আজি 12-13 বছৰমানৰ পাছত আহিছোঁ। খুব ধুনীয়া জেগা, খুব মৰম লগা জেগা, আহি ভালেই লাগিছে এতিয়ালৈকে। পাছত দেখা যাব কি হ'ব ন। গাইজ ভাল লাগিলে, তেখেতে ইমান মানে সময় অকণমান দিলে যে মানে যাব লাগে, দেৰি হৈছে তথাপিতো সময় অকণ দিলে খুব ভাল লাগিলে। যে নদীৰ মাটিবিলাক সহায় কৰে, নদীৰ খেতি মাটিত পলস পৰি যায়, বালি পৰি যায়, বালি পৰাৰ পাছত তাত খেতি উপযোগী নহয়, তথাপিও আমি এই খেতি মাটি খেলিবৰ কাৰণে উপযোগী বুলি ভাবোঁ। গতিকে তেনে গীতসমূহ ভিডিঅ' মই আৰম্ভ কৰিছোঁ, আপোনালোকে চাব।
তোকে পাবলৈ নাই কামৰ চাৰি চাৰি মানে নাপতানি গাইছ ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া মই ঘৰ পাইছোঁহি আজি ভাল লাগিলে যথেষ্ট ভাল লাগিলে আৰু পূৰা নাছিলোঁ আজি বৰষুণ তিতি পিনে অকণমান তিতিবলগীয়া হ'ল নাছিলোঁ পূৰা আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ' লগ পাম বাই বাই আৰু সকলোৱে ছাপোৰ্ট কৰিব দেই ছাবস্ক্ৰাইবটো কৰি দিব আৰু